নমস্কাৰ বহুদিন মূৰত আজি আমি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আজিৰ এই টপিকটো হ'ব পৰীক্ষাত কেনেকৈ ভাল মাৰ্ক এছএছচিজিত স্ক'ৰ কৰিব পাৰি এতিয়া ইয়াত ভাল মাৰ্ক এটা স্ক'ৰ কৰিবলৈ হ'লে বহুতকেইটা পইণ্ট ইয়াতে মানে ফেক্টৰ ডিপেণ্ড হয় মানে বহুকেইটা পইণ্ট আছে যিটো কৰিলে পৰীক্ষাত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰি পঢ়াটোতো একদম ইম্পৰ্টেণ্ট সেইটোৰ অবিহনেতো একোৱেই নহয় পঢ়াটো বাদ দি তাৰ বাহিৰেও কিছুমান পইণ্ট আছে যিবিলাক ফ'ল' কৰিলে বা যিবিলাক জানিলে তেতিয়াহে মানে মাৰ্কবিলাক ভাল ভাল স্ক'ৰ হয় পঢ়াটোতো কৰিবই লাগিব সেইটো নোহোৱাকৈতো হাজাৰ ট্ৰিক লগাই হাজাৰ কিবা পইণ্ট জানিলেও একো লাভ নাই পঢ়াটো ইম্পৰ্টেণ্ট পঢ়াৰ উপৰিও যি পইণ্ট আছে আমি পাৰ্ট বাই পাৰ্ট আলোচনা কৰিম আজি এইটো পাৰ্ট 1 এইটো প্ৰথম ভিডিঅ' যিহেতু এআৰ ৰিলেটেড তো আজি পাৰ্ট 1ত আমি এটা পইণ্ট ডিছকাছ কৰিম সেই পইণ্টটো হ'ল আজি আমাৰ টাইম মেনেজমেণ্ট ট্ৰিক্স টু স্ক'ৰ গুড মাৰ্ক ইন এছএছচিজিডি এক্সাম যেহেতু পৰীক্ষা 1 ঘণ্টা কুৱেশ্যন 80টা 160ৰ পেপাৰ টাইম মাত্ৰ 1 ঘণ্টা টাইম মেনেজমেণ্ট মোষ্ট ইম্পৰ্টেণ্ট হায়েষ্ট মোষ্ট ইম্পৰ্টেণ্ট পঢ়াৰ পিছতে যদি ছেকেণ্ড ইম্পৰ্টেণ্ট হয় টাইম মেনেজমেণ্টটো হয় পৰীক্ষাত বহুতৰ এনেকুৱা হয় জনা কুৱেশ্যন এৰি থৈ আহিব লাগে তেওঁলোকে পেপাৰখন চাবই নাপায় লাষ্টৰ ফালে কি কুৱেশ্যন আছিল বহুতে চাব পায় কিন্তু ছল্ভ কৰিব নোৱাৰে কিন্তু পিছত যেতিয়া এনসাৰ কি পোৱা যায় তেওঁলোকে পেপাৰখন যেতিয়া চোৱা যায় এনসাৰ কি ডাউনলোড কৰাৰ পিছত তেতিয়া গম পায় যে এইবিলাক কুৱেশ্যন মই জানো হয়তো মই বহুত মাৰ্ক আৰু স্ক'ৰ কৰিব লগা হয় এইটো প্ৰব্লেম হয় টাইম মেনেজমেণ্ট নজনাৰ ফলত যোৱা বছৰ মই এটা টাইম মেনেজমেণ্ট ফ'ল' কৰিছিলোঁ যাৰ ফলত মোৰ হাতত এক্সট্ৰা 5 মিনিট ৰৈ গৈছিল আৰু 5 মিনিট মই এনেই টাইম পাছ কৰোঁতে নজনা যিবিলাক মই কুৱেশ্যন নাজানো সেইবিলাক ট্ৰাই কৰিছিলোঁ বাট সেই কিছু ট্ৰাই নকৰিলেও মোৰ প্ৰব্লেম নাই মই ভাল স্ক'ৰ কৰি কেনে মানে জানো যে মই কেইটা স্ক'ৰ হৈছে তো টাইম মেনেজমেণ্ট যোৱা বছৰ মই কৰিছিলোঁ আৰু মই যিখিনি ছল্ভ কৰিছোঁ প্ৰায় 55 মিনিটত ছল্ভ কৰিছিলোঁ আৰু মই যোৱা বছৰ আগৰ পৰা ডিচাইড কৰিছিলোঁ যে মই এইটো ছাবজেক্টত ইমান কৰিম মই প্ৰথম যদি কওঁ ৰিজনিঙত 27 মিনিটৰ ওপৰত কেতিয়াও যাব নিদিব মই এইটো মিনিমাম কোৱা নাই এইটো মেক্সিমাম কৈছোঁ 27ৰ ডাউনত থাকিব 27ৰ ওপৰত ৰিজনিং যাবই নিদিব 27 মিনিট আৰুতকৈ হায়েষ্ট মই ৰিজনিঙত টাইম দিছোঁ এইটো মোৰ ফৰ্মুলা হয়তো এইটো ফৰ্মুলাত টাইম মেনেজমেণ্ট হ'ব 27 মিনিটৰ ডাউন যিমান সোনকাল পাৰে সেইটোতো বঢ়িয়া হয় 27 মিনিটৰ তলত যাৰ সোনকাল হয় 20 মিনিট 21 মিনিট 15 মিনিট গুড বাট 27 মিনিটৰ ওপৰত কেতিয়াও যাব নিদিব আহিল জিকে জিএছ তাত বেছিটো 3 মিনিট কাৰণ জিকে জিএছত বাছ পঢ়িলে হ'ল জানিলে চিলেক্ট কৰিলে হ'ল চিলেক্ট কৰোঁতে 1 ছেকেণ্ডৰো সময় নাযায় কুৱেশ্যনটো পঢ়া টাইমখিনি 20টা কুৱেশ্যন পঢ়াতে মিনিমাম 3 মিনিট যাব আৰু 3 মিনিটৰ ওপৰত জিকে জিএছ যাব নিদিব হিন্দী অকণমান ভাবিব লাগে 2-এটা কুৱেশ্যনত তাৰ বাবে মই 7 মিনিট দিছোঁ হিন্দীত 7 মিনিটৰ ওপৰত নপঠাব বাকী থাকিল 23 মিনিট বাকী 23 মিনিটত মেথামেটিক্স কমপ্লিট কৰক যি জানে আৰু এই যিটো মেথামেটিক্সত 23 মিনিট আছে হয়তো আপুনি ইয়াৰ পৰা 3 মিনিট হিন্দীলৈ আনিব পাৰে হিন্দীত 10 মিনিট ভাবিব পাৰে সেইটো হিন্দী আৰু মেথামেটিক্সৰ মানে মিলাই এডজাষ্ট কৰি ল'ব কাৰণ চাওক মেথামেটিক্স অসমৰ প্ৰায় বহুতেতো মেথামেটিক্স নোচোৱে আৰু কিছুমানে অকণমান কুৱেশ্যন চায় মই মেথামেটিক্স কিবা 7-8টামান যোৱা বছৰ চাইছিলোঁ তো মেথামেটিক্সত হয়তো টাইম বহুতে কম দিব তো সেই মেথামেটিক্সৰ টাইমখিনি হিন্দীত আনিলে বেষ্ট হ'ব কিন্তু এনেকুৱা নহয় যে বা জিকে জিএছতো 1-2 মিনিট আনিব পাৰে 3 জাগাত 5 আৰু ইফালে 7 জাগাত তুমি যদি 10 মিনিট কৰা ইফালে 15 মিনিটমান মেথামেটিক্সৰ কাৰণে থাকিব তো 15 মিনিটত মেথামেটিক্সখিনি ছল্ভ কৰিলে হ'ল কিন্তু ৰিজনিঙত যদি 40 মিনিট গুচি যায় ৰিজনিঙত যদি 35 মিনিট গুচি যায় তো জিকে জিএছ আৰু এই 3টা ছাবজেক্ট মানে বহুত টান হৈ যাব তো ৰিজনিঙত হায়েষ্ট 27 মিনিট জিকে জিএছত হায়েষ্ট 3 মিনিট হিন্দীত হায়েষ্ট 7ৰ পৰা 10 মিনিট আৰু মেথামেটিক্সত 20ৰ পৰা 23 মিনিট যদি কৰিব পাৰে তেতিয়াহ'লে আৰামছে টাইম ৰৈ যাব আৰামছে গোটেই পেপাৰ ছল্ভ হৈ যাব এইখিনি মই যোৱা বছৰ ফ'ল' কৰিছিলোঁ আই হোপ সকলোৱে বুজি পালে নেক্সট পাৰ্টত আমি আকৌ আৰু কিছুমান এনেকুৱা পইণ্টৰ ওপৰত মানে কথা পাতিম য'ত আমি মাৰ্ক আমি ভাল স্ক'ৰ কৰিব সক্ষম হওঁ বাকী বহুদিন মূৰত ভিডিঅ' মই আজি আপলোড কৰি আছোঁ অকণমান অসুবিধাৰ বাবে আই হোপ সকলোৱে বুজি পালে মোৰ কথাখিনি আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম